নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি মই এটি কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ। কবিতাটিৰ শিৰোনাম সুহুৰি। কবি বিদিশ বৰুৱা, আবৃত্তি জ্যোতিস্মিতা শৰ্মা। সুহুৰি। পৰ্বতৰ টিঙৰ পৰা চপিয়াব খোজোতে এটা সুহুৰি তেওঁ বাট ভেটি ধৰিলে। হাতত হাত ৰাখি ক'লে, নামি আহা, নামি আহা এখন প্ৰাচীন নদীৰ পাৰত। তেওঁলোক দুয়ো বহিল মুখামুখি। সিপাৰত এখন গভীৰ অৰণ্য। মোৰ চকুলৈ চোৱা। সুহুৰিৰ আবদাৰত তেওঁ উপেক্ষা কৰে কেনেকৈ? এজাক বতাহ হৈ গ'ল। বনৰীয়া ফুলৰ সুৰভিয়ে আমোল মোলাই তুলিলে চৌদিশ। চৰাইবোৰে গীত জুৰিলে আৰু তেওঁ এটা হাঁহি মাৰিলে। ধন্যবাদ।